হেল্ল' দোস্ত, আজি আহিছোঁ ব্ৰইলাৰ মাংস অকণমান আনিছোঁ, বেছি নহয় 1/2 কেজি আনিছোঁ। তাকে অকণমান বনাওঁচোন, আহকচোন কেনেদৰে বনাওঁ দেখাওঁ। যিহেতু এয়া মই ব্ৰইলাৰ মাংস আনিছোঁ 1/2 কেজি। ধোৱাৰ আগতে নেমু অলপ চেপি পিনে ৰাখি দিব লাগে, যিহেতু ব্ৰইলাৰ মাংসৰ বহুত মেডিচিনত বনেতো ব্ৰইলাৰটো, সেইটো কাৰণে ব্ৰইলাৰ মাংসটো অকণমান নেমু চেপি লগত অলপ নিমখ দি ৰাখিব লাগে। 1 চামুচ নিমখ দি পিনে নেমু আৰু নিমখ দি ভালদৰে মঠি পিনে 15-20 মিনিটমান ৰাখি থ'ব। মাংসটো যিমান বীজাণু থাকে গোটেইখিনি নাইকিয়া হৈ যায়। মোৰ গৰম পানী তুলি আছে, গৰম পানী একাপ লৈ পিনে মই গৈ মাংসটো মেৰিনেট কৰি মাংস ধুবলৈ লৈছোঁ। যিহেতু ব্ৰইলাৰ মাংস হয়, এতিয়া ভালদৰে ধোৱা হ'ব। পানী উতলি আছে, যিটো মই বইল বনাম আজি ব্ৰইলাৰটো। ইয়াতে নিমখ 1 চামুচ দি দিছোঁ, নিজৰ সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে। মই 2টা পিঁয়াজ কাটি ল'লোঁ মিডিয়াম চাইজৰ। এই উতলি থকা পানীখিনি পিঁয়াজটো ঢালি দিছোঁ। এতিয়া মই যিহেতু মই বইল বনাম, সেইটো কাৰণে মই বিলাহী 2টা পুৰি লৈছোঁ আৰু এটা ৰচুন জ্বলাই লৈছোঁ। বিলাহী আৰু এনেকৈ ৰচুন জ্বলাই পিনে আপোনালোকে বনাবচোন, বৰ ধুনীয়া লাগে খাই। ৰেডি কৰিছোঁ মান ধনিয়া আৰু আদা ৰচুন 5 ফুটামান আৰু আদা 2 টুকুৰামান ল'ব। এনেকৈ উতলি আছে, এয়া মই কাটি লোৱা মান ধনিয়াখিনি ঢালি দিছোঁ। ধনিয়া দিলে বৰ ধুনীয়া চেণ্ট মাৰে পানীটো। সেইটো প্ৰথম পানীটো মই বইল কৰি লৈছোঁ। মই আদা ৰচুনৰ পেষ্টটো বনাই ৰেডি কৰিলোঁ। এতিয়া বইল হৈ থকা পানীটোত আদা ৰচুনৰ পেষ্টটো মই বেম্বো চুট লৈছোঁ। আজি বেম্বো চুটত মই বইল বনাম, যিহেতু মোক বাঁহগাজ দিছিলে। বেম্বো চুটত বইল বনাইছোঁ মই আজি। এয়া মই জ্বলাই লোৱা বিলাহী 2টা এনেকৈ পেষ্ট কৰিম। বিলাহীয়ে পেষ্ট কৰিম দি পিনে পেষ্টটো বনি গ'ল। আদা ৰচুন বিলাহী আৰু ৰচুনৰ পেষ্টটো আমাৰ দি দিয়া হৈছে। এয়া মোৰ ভালদৰে চলি আছে পূৰা, দেখিছেনে বাৰু কালাৰটো কি ধুনীয়া আহিছে। যিহেতু আমি কোনো মছলা ইউজ কৰা নাই, অনলি ফৰ বিলাহী আৰু শুকান জলকীয়াতে কালাৰটো আহিছে, ৰেড কালাৰটো। মই এই ধুই থৈ দিয়া চিকেনটো এড কৰি দিয়া হৈছে। যিহেতু মই 1/2 কেজি চিকেন আনিছিলোঁ, এই কমপ্লিট বেম্বো চুটৰ লগত বইল বনোৱা হৈছে ইয়াক। এতিয়া এনেদৰে মই ইয়াক আধা ঘণ্টা ঢাকি ৰাখি দিম। এয়া ধুনীয়াছে বইল হৈ আছে। এয়া মই 1 চামুচ গুটি জলকীয়া লৈছোঁ, এয়া ব্লেক পাউডাৰ, গোলমৰিচ পাউডাৰ লৈছোঁ মই 1 চামুচ। কমপ্লিট হৈ গৈছে। এতিয়া মই এয়া কাটি থৈ দিয়া লগত ধনিয়া পাতখিনি দি দিছোঁ। যিহেতু মোৰ কমপ্লিট বইল বনোৱা হৈছে, মই এতিয়া অকণ দি ৰাখি লৈছোঁ আৰু দেই, পূৰা কমপ্লিট বইল। এয়া মোৰ পাত্তাই খাই আছে ৰঞ্জিত দাস। হৈছে দাস, ভাল লাগিছে বোলে ন? ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আকৌ। খোৱাত লাগি আছোঁ, মোৰ ভাল লাগিছেতো। অ'কে।